নমস্কাৰ আজি এটা স্পেশাল ৰেচিপি লৈ পেলাই আহিছো আপোনালোকৰ ওচৰলৈ এটো হৈছে মোৰ হাজবেণ্ডৰ এটা বহুত স্পেশাল ৰেচিপি আৰু নামটো হৈছে মুৰ্গ মুছাল্লাম আমাৰ গোটেই ফ্ৰেন্ড সাৰ্কেলৰ মাজত এটো মোৰ হাজবেণ্ডৰ ৰেচিপিটো বহুত ফেমাস সবেই কয় খুব ভাল পায় খায় সেইকাৰণে ভাবিলো আজি আপোনালোকৰ লগত এই ৰেচিপিটো শেয়াৰ কৰো আপোনালোকে ঘৰত ট্ৰাই কৰি চাব আৰু যদি ভাল হয় খাবলে প্লিজ মোক কমেন্ট কৰি পেলাই জনাব যে সঁচাকৈ ভাল হ'ল নে নাই এটো বহুত শাহী ৰেচিপি বুলি কয় বহুত হেভি বস্তু কিবা ক্ৰীম কাজু সব এইবিলাক ইউজ হয় আৰু আপোনালোকে ট্ৰাই কৰি চাব পাৰে আহকচোন চাওঁ ৰেচিপিটো কি কৰিব লৈছা কোৱা ফাৰ্ষ্ট Okay, so first chicken kini horror ke kati lolo dekhise aru so leg piece aru small breast piece juntu yat pai amare derek bele ke kinibo pai so kini horror ke piece kori lesu besi dangor hoy iman man size ite first step hoise amar marination kora so marination er karone first amak lagibo vinegar juntu cooking vinegar boli koy so eto about 250 ml 250 ml noy tat ke half cup boli koy so half cup moi etu jukhi loisu jate besi gorbor noy mala besi jukhi bostu banam so half cup vinegar yat lolu aro kon di diu komo boje laise tar pisot tat 1 spoon nimok dibo lagibo এইখিনি মিক্স কৰি লওঁ হাতে মিক্স কৰিম হাতে মিক্স কৰি দিছে কাৰণ হাতে মেৰিনেট কৰিব লাগিব ন সো এতিয়া ভিনেগাৰ মিক্স হৈ গ'ল নিমখখিনি এতিয়া গোটেই মাংসবোৰ ইয়াৰ পৰা এটা এটাকৈ আনি ইয়াত আমি মেৰিনেট কৰিব লাগিব সো মই থৈ যাওঁ ইয়াত সো ফাৰ্ষ্টতে সো এতিয়া সেই ভিনেগাৰখিনিৰ লগত গোটেই চিকেনখিনি মিক্স কৰি দিছোঁ ভালকৈ যাতে সব পিছত লাগি যায় ভিনেগাৰ আৰু সল্টৰ মিক্সচাৰটো অলমোষ্ট হৈ গ'ল এতিয়া মই মাংসখিনি এটা বেলেগ এটা বাউলত শিফ্ট কৰি লওঁ খালি মই আপুনি কাটোতে ইয়াত অলপ কাট দিবলৈ পাহৰি গ'লোঁ যোনটো দৰকাৰী যাতে জোলটো ভালকৈ সোমাই যায় তাৰ ভিতৰত চ' এতিয়া মই কাটি অলপ কাটি ইয়ালৈ শিফ্ট কৰিম গোটেইখিনি মাংস So next step hoise অকমান পানী গৰম কৰি লৈ তাত এতিয়া অকমান কেশৰ মিলাব লাগিব কেশৰ অকমান মিলাও দিয়া সবাৰে ইঠি ওলাই তাকেতো ওলাই আহিছে কিন্তু অলপ লাগিব ইমানখিনি লাগিব okay So এতিয়া কেশৰ পানীখিনি এই মাংসত দি পেলাই গোটেইবোৰ মিক্স কৰি দিম অকণ তাত এতিয়া এইখিনি মেৰিনেশ্যন হৈ গ'ল এতিয়া এইখিনি মেৰিনেশ্যন এতিয়া এনেকৈ কৰি আধা ঘণ্টামান ফ্ৰিজত ভৰাই থৈ দিম তাৰপিছত ইন দ্য মিন টাইম আমি বাকী লগা বস্তুখিনি প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিম ইয়াৰ কাৰণে চ' এতিয়া নেক্সট কাম হৈছে আমাৰ নেক্সট ৰাউণ্ড অফ মেৰিনেশ্যন ইয়াত 2-3 বাৰ মেৰিনেশ্যন কৰিব লাগে চ' নেক্সট ৰাউণ্ড মেৰিনেশ্যনৰ কাৰণে আমি প্ৰথমে মিক্সচাৰটো বনাম তাৰ কাৰণে লাগিব ফাৰ্ষ্ট 3/4 কাপ দৈ অলপ ঠিক দৈ হ'লে ভাল হয় চ' এইটো আমাৰ ইয়াত ঠিক দৈ পায় মষ্টলি চ' দেখিছে আপোনালোকে চ' এইখিনি এটা বাউলত আমি লৈ লওঁ Next, ইয়াত দিব লাগিব 1 teaspoon ginger garlic paste আমাৰ এনে কিনিব পায় বটলত অলৰেডি সো এইখিনি লৈ ললো নেক্সট তাত দিম ইলাইচি পাউডাৰ তাৰ পিছত নেক্সট দিম তাত 1
teaspoon. Tablespoon. Oh, this is Second tablespoon. oh tablespoon. Sorry, yeah. Next, আমি ইয়াত দিম 1 tablespoon Kashmiri chili powder. তাৰপিছত তাত next দিম 1 tablespoon coriander powder. আৰু তাৰপিছত তাত দিম next 1 tablespoon jeera powder. এতিয়া আপুনি ইয়াত মন গ'লে কেঁচা জলকীয়া দিব পাৰে, আমি নিদিওঁ কাৰণ আমাৰ ল'ৰা ছোৱালীবোৰেও খাব যে, চ' সেইকাৰণে এতিয়া বাকীখিনি গোটেই মিক্সাৰ এনেকৈ ল'লোঁ. এতিয়া এইখিনি পূৰা ভালকৈ মিক্স কৰিব লাগিব. Okay, so our next marination or masala to ready. Itia agor mangsa khini freezer pra uliyai. Itia sob eta eta kiyat moi thoi jam. Ani lo. So itia he marination masala khini ami bhalke gute mangsa bor lagai lesu. Eta eta ke ani চাব লাগিব যাতে ভালকৈ লাগে প্ৰত্যেকটো পিছতে, যাতে মছলাটো ভালকৈ সোমাই যায়, কাৰণ এইটোৱে মেইন ওৱান অফ দ্য কি ইনগ্ৰেডিয়েণ্টছ এই ৰেচিপিটোৰ কাৰণে. চ' মেৰিনেশ্যনটো কমপ্লিট হৈ গ'ল গোটেইখিনি. এতিয়া এইখিনি এনেকৈ এটলিষ্ট 1-1.5 ঘণ্টা ফ্ৰিজত থৈ দিব লাগিব. চ' আমি এইখিনি এতিয়া ফ্ৰিজত ভৰাই দিম আৰু ইন দ্য মিন টাইম নেক্সট পাৰ্ট অফ দ্য মছলা ৰেডি কৰিম. যেনেকৈ কৈছিলোঁ আপোনাক বহুত বেলেগ বেলেগ মছলা লগাব লাগে ইয়াত. চ' এইখিনি ফ্ৰিজত ভৰাই আমি থাৰ্ড মছলাটো ষ্টাৰ্ট কৰিম বনাবলৈ. চ' এতিয়া নেক্সট আমি বনাম আমাৰ নেক্সট মছলা পেষ্ট. চ' তাৰ কাৰণে প্ৰথমে আমি কি কৰিলোঁ, অলপ পিঁয়াজবোৰ সৰু সৰুকৈ কাটি বইল কৰি ল'লোঁ. চ' মই ইয়াত 2টা মিডিয়াম চাইজ পিঁয়াজ লৈছোঁ. চ' প্ৰথমতে এইখিনি মিক্সাৰত ভৰাই দিম. চ' নেক্সট আমি দিম কাজু. চ' হাফ কাপতকৈ অকণ বেছি দিব লাগিব. চ' মই আকৌ এতিয়া মেজাৰিং কাপটো লৈ লৈছোঁ. চ' হাফ কাপতকৈ অলপ বেছি. চ' নেক্সট দিব লাগিব এলমণ্ডছ. ছেইম হাফ কাপতকৈ অকণ বেছি বা হাফ কাপ দিলেও হৈ যাব. কমাই দিওঁ. আৰু লাষ্ট আমি দিব লাগিব পপি চিডছ. আমাৰ ইয়াতো ৰামদেৱৰ পায়, আমি ৰামদেৱৰ ইউজ কৰোঁ. হৈ গ'ল ইয়াত ভৰাই. এতিয়া আমি গোটেইখিনি মিক্সাৰত মিক্স কৰি এটা পেষ্ট বনাই ল'ম. আমাৰ পেষ্টটো হৈ গ'ল, মিক্সিত পিচি পেলাই আমি গোটেইখিনি পেষ্ট কৰি ল'লোঁ. এতিয়া নেক্সট ষ্টেপ হ'ল, এইটো কাম হৈ গ'ল. এতিয়া নেক্সট ষ্টেপ হ'ল যে মেৰিনেট কৰা চিকেনবোৰ উলিয়াই এতিয়া আমি তাক অলপ ফ্ৰাই কৰিব লাগিব 1 by 1 হাই হিটত. চ' এতিয়া আমি চিকেনখিনি ফ্ৰাই কৰি আছোঁ. চ' বহুত হাই হিটত আৰু বেছি ডিপ ফ্ৰাই কৰিব নালাগে. ফটাফট এনেকৈ ফ্ৰাই কৰিব লাগে যাতে স্কিনখিনি অলপ ৰেডিছ হৈ যায় পচিমাই নহয়. চ' ইয়াত দেখিছোঁ আপুনি ফ্ৰাই হৈ আছে. চ' বহুতেই নকৰোঁ আমি ফটাফট কৰি দিয়ে দিম. চ' ইয়াত ফ্ৰাই চলি আছে এতিয়া, বহুতখিনি মাংস আছে, কম টাইম লাগিব. চ' আমাৰ চিকেনখিনি ফ্ৰাই কৰি হৈ গ'ল. এতিয়া নেক্সট আমি গ্ৰেভিটো বনাম. তাৰ কাৰণে এতিয়া প্ৰথমে আমি টমেটো পিউৰিটো ৰেডি কৰি লওঁ. চ' টমেটো পিউৰি ৰেডি হৈ গ'ল. এতিয়া আমি গ্ৰেভিটো বনাবলৈ ষ্টাৰ্ট কৰিম. এতিয়া আমি গ্ৰেভিটো বনাবলৈ ষ্টাৰ্ট কৰিছোঁ. চ' তেল দি ল'ব যিমান লাগে. ইয়াত অলপ বেছি তেল লাগে এই ডিছটোৰ কাৰণে, চ' অকণ মই বেছিকৈ দিছোঁ.
নেক্সট তেলখিনি অকণ গৰম হ'ল এতিয়া ইয়াত অকণমান গাৰ্লিক জিঞ্জাৰ পেষ্ট দি অলপ দেৰি তাক ফ্ৰাই কৰি ল'ম নেক্সট এতিয়া আমি ইয়াত বিলাহীখিনি দি দিম উইথ টমেটো পিউৰি এতিয়া এইখিনি এনেকৈ অলপ দেৰি লৰাই থাকিব লাগিব যেতিয়ালৈকে বিলাহীখিনি ভালকৈ ফ্ৰাই হৈ নাযায় আৰু কিনাৰেদি তেল নোলায় চ' বিলাহীখিনি ফ্ৰাই হৈ গ'ল এতিয়া মছলাবোৰ দিবলৈ ষ্টাৰ্ট কৰিম চ' ফাৰ্ষ্ট চিলি পাউডাৰ তাৰপিছতে ধনিয়া পাউডাৰ সব 1 টেবুল স্পুন হিচাপত দিছোঁ তাৰপিছতে 1 টেবুল স্পুন জিৰা পাউডাৰ অকণমান ইলাইচি পাউডাৰ দি দিম এতিয়া আৰু এইখিনি গোটেইখিনি এতিয়া ভালকৈ মিক্স কৰি ল'ম মছলাখিনি দিয়াৰ পিছত এতিয়া আমি ফ্ৰাই কৰি আছোঁ এতিয়া অকণমান টাইম লাগিব ভালকৈ ফ্ৰাই হোৱালৈকে চ' এইখিনি অলপ ফ্ৰাই হ'ল এতিয়া নেক্সট আমি ইয়াত অকণমান নিমখ দি দিম নিমখ নিজৰ হিচাপত যিমান লাগে আৰু মই অকণমান কমকৈ দিছোঁ পিছত লাগিলে আকৌ দি ল'ব পাৰিম এতিয়া নেক্সট আমি ইয়াত দিম মেৰিনেশ্যনখিনি চ' মেৰিনেশ্যন কৰাৰ পিছত থাকি গৈছিলে বস্তু এই দৈ আৰু ষ্টাৰ্টিঙত যিখিনি চিকেনত দিছিলোঁ সেইখিনি এতিয়া আমি ইয়াত ঢালি দিম তাৰপিছত নেক্সট তাত আমি মছলা পেষ্ট যোনটো বনাইছিলোঁ কাজু চাজু দি সেইটো এতিয়া ইয়াত নেক্সট দি দিম এইখিনি ভালকৈ অকণমান হাই হিটত ভালকৈ মিক্স কৰিব লাগিব গোটেইখিনি চ' এইখিনিতে আমি মিক্স কৰি ল'লোঁ আৰু এতিয়া এইখিনি ফ্ৰাই কৰি থাকিব লাগিব অলপ দেৰিলৈকে যেতিয়ালৈকে ভালকৈ ফ্ৰাই হৈ নাযায় আৰু ছাইডৰ পৰা তেল নোলায় চ' এইখিনি অকণ টাইম লাগিব চ' ভালকৈ লৰাই থাকিব লাগিব ইয়াক চ' মছলাখিনি ভালকৈ ফ্ৰাই হৈ গৈছে এতিয়া ইয়াত নেক্সট দিম 1 টিস্পুন গৰম মছলা আৰু তাৰপিছত দিম তাত 1 কাপ দৈ আৰু এতিয়া এইখিনি ভালকৈ আকৌ মিক্স কৰি লৰাই থাকিব লাগিব অলপ দেৰি চ' এইখিনি প্ৰায় ফ্ৰাই হৈ গ'ল এতিয়া নেক্সট ষ্টেপ আমাৰ হ'ব ইয়াত আমি দিব লাগিব কচুৰি মেথি চ' কচুৰি মেথি নিজৰ হিচাপমতে মই 1 মুঠিমান দি দিম ইয়াত ক্ৰাছ কৰি পেলাই হৈ যাব লাগে ইয়াতকৈ বেছি নিদিলেও হ'ব চাগে আৰু অকণমান শ্লাইড এইখিনি অকণ আকৌ মিক্স কৰি ল'ম ভালকৈ আৰু তাৰপিছত নেক্সট আমি ইয়াত দিম হাফ কাপ ক্ৰীম হুইপিং ক্ৰীম যোনটো কয় আৰু আকৌ এবাৰ আমি ভালকৈ মিক্স কৰি দিম তাক
এইখিনি ভালকৈ মিক্স হৈছেগৈ আৰু অলপ দেৰি ইয়াক এনেকৈ লৰাব লাগিব তাৰপিছত যদি দৰকাৰ পৰে আপুনি ভাবে অকণ পানী দিলেও পাৰে নিদিলেও নাই মই চাগে অকণমান দিম স্লাইড অকণ গ্ৰেভি যাতে হয় স্লাইটলি বেছিকৈ অ'কে চ' ফ্ৰাই হৈ গ'ল এতিয়া নেক্সট ষ্টেপ হ'ল আমাৰ ফ্ৰাই কৰি থোৱা চিকেনখিনি আমি ইয়াত এতিয়া ঢালি দিম চ' এতিয়া আমি চিকেনখিনি ঢালাৰ পিছত ইয়াক অলপ ভালকৈ মিক্স কৰি ল'ম গোটেই মছলাখিনিৰ লগত যিখিনি তলত আমি ইমান দেৰি ফ্ৰাই কৰি আছিলোঁ চ' আমি চাব লাগিব যাতে মছলাখিনি ভালকৈ চবৰ লগত চব পিছতে লাগিছে চ' এইখিনি মিক্স কৰি হৈ গ'ল এতিয়া নেক্সট আৰু এইটো অলপ ইম্পৰ্টেণ্ট ষ্টেপ হয় যে এইখিনি আমি এতিয়া ভালকৈ ঢাকি দিব লাগিব আৰু আমি টু মেক চিয়'ৰ যে কোনো ফালৰ পৰা ধোঁৱাটো নোলায় কমপ্লিটলি ভাপটো যাতে ভিতৰতে থাকে যোনটো দম বুলি কয় ন চ' দমত বইল হ'ব দিব লাগিব চ' মই এইটো ঢাকি এৰাউণ্ড মিডিয়াম মানত মই এতিয়া মিডিয়ামতকৈ অকণমান কম হিটত গেছটো এতিয়া অলপ দেৰি থৈ দিম এটা আনাদাৰ 20-25 মিনিট লাগিব তাৰপিছত আমি তাৰ নেক্সট ষ্টেপটো কৰিম চ' আমাৰ চলি আছে এতিয়া হোৱা নাই কমপ্লিটলি চ' মাজে মাজে উঠাই পেলাই অকণ অকণ লৰাব লাগিব আৰু থৈ দিব লাগিব 10 মিনিট হৈ গ'ল আৰু প্ৰবলি আনাদাৰ 10-15 মিনিট লাগিব চাগে চ' হৈছেগৈ আৰু এইখিনি অলপ তাৰপিছত অলপ কেইটামান আৰু বস্তু দিব লাগিব দি পেলাই আনাদাৰ 15-20 মিনিট আকৌ সিজাব লাগিব চ' ইমানখিনি হোৱাৰ পিছত এতিয়া আমাৰ নেক্সট ষ্টেপ হ'ব ইয়াত আমি কেইটামান আৰু বস্তু দিম চ' দেখুৱাই আছোঁ আপোনাক ফাৰ্ষ্ট আমি ইয়াত দিম এতিয়া আৰু অকণমান কেঁচা পিঁয়াজ তাৰপিছতে তাত দিম অলপ কাটি থোৱা সৰুকৈ কাটা ধনিয়া মোৰ বেছি ধুনীয়া সৰু হোৱা নাই কিন্তু সৰুকৈ কাটিলে আৰু ভাল হয় আৰু তাৰপিছতে আমি নেক্সট দিম এটা সৰু গোলনেমুৰ গোটেইখিনি আকৌ ভালকৈ মিক্স কৰিব লাগিব অ'কে চ' এতিয়া মিক্স কৰাৰ পিছত আকৌ এখন মই এতিয়া ঢাকি আগৰ নিচিনাকৈ ছেইম ঢাকি পেলাই আকৌ আনাদাৰ 15 মিনিটছমান ইয়াক থ'ব লাগিব যাতে বস্তুখিনি ভালকৈ আৰু বইল হয় অ'কে চ' খানা আমাৰ ৰেডি অলমষ্ট চ' ফাইনেল ষ্টেপ হ'ল ইয়াত এতিয়া আমি এইটো খুলি ইয়াত বাটাৰ দিব লাগিব চ' মই এতিয়া জেগাই জেগাত বাটাৰ দি দিম আৰু পিছত যেতিয়া বাটাৰখিনি গলি যাব খোৱাৰ আগতে তেতিয়া তাক ভালকৈ আমি তাত মিক্স কৰি দিম আৰু অকণ লাগিব দিবলৈ বেছি দিলে বেছি টেষ্টি দেটছ ইট এতিয়া এইটো আমি ঢাকি থৈ দিম আৰু খোৱা সময়ত ডাইৰেক্ট উলিয়াম আৰু আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে এইটো ৰেচিপিটো আপুনি এই চিকেন কাৰীটো আপুনি ভাত বা ৰুটি বা লুচিৰ লগতো খাব পাৰে আজি আমি লুচিৰ লগত খাম ৰেচিপিটো আপোনালোকে ট্ৰাই কৰি চাব আৰু প্লিজ মোক কমেণ্ট কৰি পেলাই জনাব যে কেনেকুৱা পালে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহোঁ তেনেহ'লে নমস্কাৰ